তো আচলতে মই বিগত এমাহ এই প্ৰশ্নটো বিভিন্নজনে সন্মানীয় সংবাদ মাধ্যমে মোক সুধি আহিছিল গৌৰৱ গগৈ কিয় পৰ্যটকৰ দৰে আচৰণ কৰিছে, কিন্তু সেই সময়ত আমাৰ সকলো ৰাইজ এজিপি বিজেপি কংগ্ৰেছ ৰাইজৰ দল কমিউনিষ্ট বুলি নহয়, সকলো মানুহে হাতে হাত ধৰি ৰাইজৰ কাষত থিয় দিছিল। গতিকে সেই সময়ত কোৱাটো অনুচিত বুলি ভাবি মই কোনো বক্তব্য দিয়া নাছিলোঁ। কিন্তু এতিয়া এই এমাহ ডেৰ মাহ হৈ যোৱাৰ পিছতো যেতিয়া আমাৰ স্থানীয় সন্মানীয় সাংসদ গৌৰৱ গগৈক আমি কেৱল ফটো উঠিবলৈ যোৱা যেনে পাওঁ, মই তেখেতৰ ফেচবুক টাইমলাইন চালে দেখিব 150 স্কুল বেগ, প্ৰায় 100ডাল বাঁহ আৰু কিছু সামগ্ৰী দিয়াৰ বাহিৰে বা ৰুটিবেলা বা দুই এখন ফটো তোলাৰ বাহিৰে একো কৰা নাই। আমি যথেষ্ট দুখ পাইছোঁ। ৰাজনৈতিক তৰ্ক বিতৰ্ক সমালোচনা যুক্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দ্বন্দ্ব থাকিব পাৰে, কিন্তু আমি আশা কৰিছিলোঁ যে আমাৰ তেখেতৰ নিজৰ লোকসভা সমষ্টিটোত তেখেতে ৰাইজৰ হয়তো থিয় দিব। খুব মই কোৱাৰ কোনো প্ৰয়োজন নাই, কংগ্ৰেছৰ মানুহখিনিয়ে নিজেই, যোৰহাটৰ মানুহখিনিয়ে যথেষ্ট লাজ পাইছে। তেখেতে ফটো উঠাৰ বা একো কৰা নাই। আচলতে প্ৰত্যেক মানুহে কৰিছে, প্ৰত্যেক মানুহেই কৰিছে। তাত কি ময়ূৰ বৰগোহাঁই, কি অখিল গগৈ, প্ৰত্যেকে, আনকি দৌৰৰ পৰা লুৰিণ গগৈয়ে হওক বা সুৰুজ দিহিঙীয়া ৰূপজ্যোতি কুৰ্মীয়ে প্ৰত্যেকে কাম কৰিছে। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল যে এই সময়ত হাজাৰ হাজাৰ বেচৰকাৰী সংস্থা তাত নামি পৰিছে। আমাৰতো নিৰ্দিষ্ট সমষ্টি নহয় যদি তাৰ মই এগৰাকী বৰ্তমানৰ স্থায়ী বাসিন্দা হিচাপে আমাৰ কৰ্তব্য সমাপন কৰি প্ৰথম দিনাখনৰ পৰাই আমি যিমান পাৰোঁ সহযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু গৌৰৱ গগৈক তেনেধৰণে দেখা নগ'ল ফটো তোলাৰ বাহিৰে। ফটো চব মোৰ কোনো ক'বলৈ সংকোচ নহয়, আনকি কংগ্ৰেছৰ মানুহখিনিয়ে কথাটো হয় বুলিয়ে ক'ব। তেখেতে ৰুটিবেলাৰ ফটো তোলা, ক'ৰবাত মানুহকৈ খবৰ লোৱা, তেওঁতো আৰু বহুত কৰিব পাৰিলেহেঁতেন। ব্যক্তিগতভাৱে কি দিছে তেওঁ আমি এতিয়ালৈকে একো দেখা নাই আমাৰ সাধ্য অনুসাৰে, কাৰণ আমাৰো কৰ্তব্য আছে। গতিকে আমি ব্যক্তিগতভাৱে, দলগতভাৱে, চৰকাৰৰ সহযোগত, বেচৰকাৰী সংস্থাৰ সহযোগত আমি দিছোঁ। এতিয়া গৌৰৱ গগৈহঁতে ইলেকশ্যনৰ সময়ত শ শ কোটি টকা সংগ্ৰহ কৰে। নিজৰ বানপানীটোৰ বাবে তেওঁ কাৰোৰ পৰা, কোনো বন্ধুমহলৰ পৰা তেওঁ কিবা বস্তু দিব নোৱাৰিলেহেঁতেন, কিন্তু সেইটো কৰা দেখা নগ'ল। গতিকে ইয়াত ৰাজনীতিৰ কথা নাই। তেখেতক এইবাৰ আমাৰ যোৰহাটৰ মানুহখিনিয়ে দেখিছে যে বিপদৰ সময়ত তেখেতে কেৱল মিডিয়াত ভাষ্য দিয়াৰ ফটো তোলাত ব্যস্ত হৈ থাকিল। মোৰ কথা নহয়, তেখেতক এগৰাকী পৰ্যটক বুলি কংগ্ৰেছৰ মানুহখিনিয়ে কৈছে। কিন্তু এইটো খুব দুখৰ কথা, ৰাজনীতিৰ কথা নাহে। এতিয়া আৰু এমাহ হৈ গ'ল কাৰণে মই আজি প্ৰথমবাৰ কাৰণে কৈছোঁ, তেখেতে এইবাৰ বানপানীত তেখেতৰ গোটেই যিটো তেখেতে যে শিপাৰ সৈতে জড়িত নহয় আজি স্পষ্ট হৈ পৰিলে। তেখেতলৈ মোৰ গভীৰ সমবেদনা।